নমস্কাৰ মই টিডিম নীলিম শইকীয়া জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানীলৈ কেন্দ্ৰীয় চৰকাৰে ভাৰত ৰত্ন প্ৰদান কৰিব ইতিমধ্যে সেই কথা ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যি অৱদান আগবঢ়ালে সেই অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত ৰত্ন প্ৰদান কৰিব ভাৰত চৰকাৰে জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানীলৈ ভাৰত ৰত্ন বঁটা ভাৰতৰ সৰ্বোচ্চ বঁটাৰে সন্মানিত কৰা হ'ব আদৱানীক ভাৰতৰ উপ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আদৱানীয়ে কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু তথ্য সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী আছিল লালকৃষ্ণ আদৱানী দেশৰ বিকাশত আদৱানীৰ ভূমিকা আছিল গুৰুত্বপূৰ্ণ সংসদীয় ৰাজনীতিতো আদৱানী এগৰাকী আদৰ্শ নেতা আছিল ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে টুইটত এই কথা উল্লেখ কৰিছে লালকৃষ্ণ আদৱানীক ফোনযোগে শুভেচ্ছা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটযোগে এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ প্ৰবীণ নেতা আদৱানীয়ে 1990 চনত ৰাম মন্দিৰ আন্দোলন আৰম্ভ কৰিছিল অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত তেওঁ সোমনাথৰ পৰা অযোধ্যালৈ ৰথ যাত্ৰা হাতত লৈছিল যিয়ে দেশৰ ৰাজনীতি সলনি কৰি পেলাইছিল ভাৰতৰ প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীক ভাৰত ৰত্নৰ বঁটাৰে সন্মানিত কৰা হ'ব মোদী চৰকাৰে লালকৃষ্ণ আদৱানীক ভাৰত ৰত্ন দিয়াৰ কথা ঘোষণা কৰিছে এই তথ্য প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰ যোগে লিখে যে মই এই কথা জনাবলৈ পাই সুখী হৈছোঁ যে চৰ্দাৰ লালকৃষ্ণ আদৱানীক ভাৰত ৰত্নৰে সন্মানিত কৰা হ'ব মই তেওঁৰ সৈতে কথা পাতি এই সন্মানেৰে সন্মানিত হোৱাৰ বাবে অভিনন্দন জনালোঁ আমাৰ সময়ৰ অন্যতম সন্মানীয় ৰাজনীতিবিদ আৰু ভাৰতৰ উন্নয়নত তেওঁৰ অৱদান অবিস্মৰণীয় তেওঁৰ জীৱন তৃণমূল পৰ্যায়ত কাম কৰাৰ পৰা আৰম্ভ কৰি আমাৰ উপ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ সেৱা কৰালৈকে আমাৰ গৃহমন্ত্ৰী আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী হিচাপেও তেওঁ নিজৰ নাম উজ্বলাইছিল তেওঁৰ সংসদীয় হস্তক্ষেপ সদায় আদৰ্শগত আৰু চহকী অন্তৰ্দৃষ্টিৰে ভৰা আছিল এইগৰাকী বিজেপিৰ প্ৰবীণ নেতা আদৱানীয়ে 1990 চনত ৰাম মন্দিৰ আন্দোলন আৰম্ভ কৰিছিল কোৱা হয় যে ৰাম মন্দিৰ আন্দোলনৰ জৰিয়তে লালকৃষ্ণ আদৱানীয়ে দেশৰ ৰাজনীতি সলনি কৰিছিল অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত তেওঁ সোমনাথৰ পৰা অযোধ্যালৈ ৰথ যাত্ৰা হাতত লৈছিল যিয়ে দেশৰ ৰাজনীতি সলনি কৰি পেলাইছিল 1992 চনৰ অযোধ্যা ৰাম মন্দিৰ আন্দোলন তেওঁ নেতৃত্বত হৈছিল লালকৃষ্ণ আদৱানীৰ জন্ম পাকিস্তানৰ সিন্ধ প্ৰদেশত হৈছিল তেওঁৰ প্ৰাৰম্ভিক শিক্ষা কৰাচীত হৈছিল দাবী কৰা মতে তেওঁ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ সৈতে ছেইণ্ট পেট্ৰিক হাইস্কুলত একেলগে অধ্যয়ন কৰিছিল পিছত তেওঁৰ পৰিয়াল মুম্বাইলৈ আহিছিল 14 বছৰ বয়সত লালকৃষ্ণ আদৱানীয়ে সংঘত যোগদান কৰে আৰু 1951 চনত তেওঁ জন সংঘত যোগদান কৰে 1977 চনত তেওঁ জনতা পাৰ্টিক সমৰ্থন কৰে 1980 চনত বিজেপিৰ উত্থান ঘটাৰ লগে লগেই ভাৰতীয় ৰাজনীতিত অটল আদৱানী যুগ আৰম্ভ হ'ল অটল আদৱানী যুতিয়ে দেশৰ ৰাজনীতিৰ দিশ সলনি কৰিলে লালকৃষ্ণ আদৱানীৰ ৰাজনৈতিক যাত্ৰাত বহুকেইটা গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল তেওঁ 1977 চনত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আৰু 2002 চনত উপ প্ৰধানমন্ত্ৰী হৈছিল 2009 চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় তেওঁৰ বাবে এক ডাঙৰ বিপৰ্যয় বুলি প্ৰমাণিত হ'ল আৰু ইয়াৰ পিছত তেওঁ বিজেপিত নতুন প্ৰজন্মৰ আগমনৰ বাবে বাট এৰি দিলে লাহে লাহে তেওঁৰ ৰাজনৈতিক সক্ৰিয়তা কমি আহিল কোৱা হয় যে বৰ্তমান বিজেপি যি শক্তিশালী স্থানত আছে তাৰ ভেটি স্থাপন কৰাসকলৰ ভিতৰত অটল বিহাৰী বাজপেয়ীৰ সৈতে আদৱানী নামো লোৱা হয় আৰু এতিয়া জ্যেষ্ঠ বিজেপি নেতা লালকৃষ্ণ আদৱানীলৈ কেন্দ্ৰীয় চৰকাৰে ভাৰত ৰত্ন বঁটা প্ৰদান কৰিব ইতিমধ্যে সেই কথা ঘোষণা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে যি অৱদান আগবঢ়ালে ভাৰতবৰ্ষলৈ তাৰ স্বীকৃতিস্বৰূপে ভাৰত ৰত্ন প্ৰদান কৰিব ভাৰত চৰকাৰে নিউজ ডেস্ক ৰিপৰ্ট দৈনন্দিন অসম